ড্ৰাগছ, এলকহল, টবেকো এইবোৰ কিছুমান এনেকুৱা বস্তু যিবোৰ বস্তু আমাৰ ছ'চাইটিয়ে বহুত বেয়া চকুৰে চায়। বাট হোৱাই? ৱেল, দুটা ৰিজন আছে। নাম্বাৰ ওৱান হ'ল এইবোৰ বস্তু বহুত বেছি এডিক্টিভ এণ্ড ডেঞ্জাৰাছ হয়। আৰু ছেকেণ্ড ৰিজন হ'ল এইবোৰ বস্তুৱে আমাৰ বডিক বহুত বেয়াকৈ হাৰ্ম কৰে। বাট মই যদি আপোনাক কওঁ যে আপোনাৰ মোৰ ঘৰত এনেকুৱা এটা বস্তু আছে যিটো বস্তু এইবোৰ বস্তুতকৈ বহুত বেছি এডিক্টিভ এণ্ড ডেঞ্জাৰাছ হয়। আৰু আচৰিত কথা এইটো যে ইমান হাৰ্মফুল হোৱাৰ পিছতো গভমেণ্টে এইটো বস্তু বেন কৰাটো দূৰৰে কথা, উল্টা ইয়াৰ কনজামশ্যনৰ বাবে মানুহক মটিভেটে কৰে। আৰু এই ড্ৰাগটোৰ নামেই হ'ল চুগাৰ। আৰু সেইকাৰণে সৰু বাচ্চা ইভেন ডাঙৰেও চকলেট আৰু বুঢ়া মানুহে মিঠা চাহ এৰিব নোৱাৰে। আৰু যদি সঁচাকৈ চুগাৰ এটা এডিক্টিভ ড্ৰাগ হয়, দেন হাউ ৱৰ্ল্ড ৱাইড চেলিং অফ চুগাৰ ইজ পচিবল। আৰু আমাৰ গভৰ্ণমেণ্টে চুগাৰ কনজামশ্যন ইনক্ৰিজ কৰাত কিয় লাগি আছে? আৰু এই চুগাৰ বিজনেছটো কাম কেনেকৈনো কৰে? আৰু মষ্ট ইম্পৰ্টেণ্ট হ'ল যে চুগাৰ ইণ্ডাষ্ট্ৰীত এনেকুৱা কি হিডেন ফেক্টছ আছে যিটো আমাৰ পৰা আজিও লুকাই ৰখা হৈছে। চ' 19th চেঞ্চুৰীলৈকে ৱৰ্ল্ড ৱাইড চুগাৰ ফাৰ্মিং ষ্টাৰ্ট হৈ গৈছিল, যিহেতু মানুহেও চুগাৰ কনজামশ্যন কৰা বঢ়াই দিছিল। আৰু এই কনজামশ্যনটো তেতিয়াৰ পৰা আজিলৈ এভৰি ইয়েৰ গ্ৰেজুৱেলি ইনক্ৰিজ হৈ আছে। আৰু এইটো দেখিয়ে US গভৰ্ণমেণ্টে চুগাৰ ইণ্ডাষ্ট্ৰীৰ লগত এটা চুইট ৰিলেশ্যন বনাই ল'লে। বিকজ 1880s US গভৰ্ণমেণ্টৰ 1/6 ইনকাম অনলি চুগাৰ ইণ্ডাষ্ট্ৰীৰ পৰা আহি আছিল। আৰু সেইকাৰণে US গভৰ্ণমেণ্টৰ ছাপৰ্টিভ পলিচিৰ বাবে চুগাৰ ইণ্ডাষ্ট্ৰীৰ নাম্বাৰ 20 টাইমছ বাঢ়ি গৈছিল। আৰু US গভৰ্ণমেণ্টেও চুগাৰৰ দৰে এডিক্টিভ বস্তু এটাক প্ৰমোট কৰিব ধৰিলে। আৰু আজি চুগাৰ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত থকা কোনো মানুহে নিবিচাৰিব যে মানুহে চুগাৰ কনজামশ্যন কৰা কমাই দিয়ক। জামা ইণ্টাৰনেল মেডিচিন এটা ৰেপুটেড মেডিকেল জাৰ্নেলে 1967 এটা আৰ্টিকেল পাব্লিছ কৰিছিল। আৰু তাত ক্লিয়াৰলি লিখা আছিল যে চুগাৰ ইণ্ডাষ্ট্ৰীৰ মাফিয়াবোৰে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ চাইণ্টিষ্টবোৰক পইচা দিছিল এইটো ক'বলৈ যাতে মানুহৰ কৰ'নাৰী হাৰ্ট ডিজিজটো ফেট আৰু কলেষ্ট্ৰলৰ বাবেহে হয়, চুগাৰৰ কথা যাতে তাতে অলপো মেনশ্যন নাথাকে। আৰু এইটো এইকাৰণে কৰা হৈছিল যাতে চুগাৰ কনজামশ্যন কম হৈ নাযায়। বাট আজি যদি আপুনি হাৰ্ভাৰ্ড মেডিকেল ইউনিভাৰ্চিটিৰ আৰ্টিকেল চায়, তাত ক্লিয়াৰলি মেনশ্যন কৰা আছে যে আমি যিমানে চুগাৰ কনজিউম কৰিম সিমানে আমাৰ হাৰ্ট ডিজিজ হোৱাৰ ৰিস্ক বাঢ়ি যায়। আৰু আজি যদি আমি চাওঁ ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি ৱৰ্ল্ড ৱাইড 74% বেমাৰ চুগাৰ কনজিউম কৰাৰ বাবে হয়। আৰু আজি যদি আমি চাওঁ US এখন হায়েষ্ট চুগাৰ কনজিউম কৰা কাউণ্ট্ৰি হয়। আৰু তাত অবেচিটি ৰেট 40% এবভ। আৰু ইণ্ডিয়াতো এতিয়া চুগাৰ কনজামশ্যন ইয়েৰ বাই ইয়েৰ ইনক্ৰিজ হৈ গৈ আছে। বাট সেইটো কেনেকৈ পচিবল হ'ব পালে? ৱেল, তাৰ বাবে আমি চুগাৰ কি হয়, সেইটো কেনেকৈ প্ৰডিউচ হয় সেইটো জানিব লাগিব। চুগাৰ ইণ্ডাষ্ট্ৰীৰ প্ৰডাক্ট হ'ল চুগাৰ। আৰু চুগাৰ দুটা ষ্টেজত প্ৰডাকশ্যন হয়। ফাৰ্ষ্ট ওৱান হ'ল ক্ৰপিং, মানে কুঁহিয়াৰৰ খেতি। কুঁহিয়াৰ খেতি হোৱাৰ 1 বছৰৰ পিছত সেই কুঁহিয়াৰবোৰ চুগাৰ মিললৈকে ট্ৰান্সপৰ্ট কৰা হয়। আৰু তাৰপিছত আহে ষ্টেজ 2। তাত চুগাৰ কেনৰ পৰা চুগাৰবোৰ এক্সট্ৰেক্ট কৰা হয়, মানে কুঁহিয়াৰবোৰ মেচিনত পেৰি পিনে তাৰ জুচ উলিওৱা হয়। আৰু সেই জুচখিনি বইল কৰা হয়। আৰু তাৰপিছত চুগাৰ ক্ৰিষ্টেল বনাবৰ বাবে তাত লাইম আৰু ছালফাৰ মিক্স কৰি চুগাৰ ৰিফাইন কৰা হয়। আৰু অকল আমি ইণ্ডিয়াৰ কথাই যদি কওঁ, চুগাৰ ইণ্ডাষ্ট্ৰীত 5 crore ফাৰ্মাৰ আৰু 5 lakhsতকৈও বেছি এমপ্লয়ী জড়িত হৈ আছে। 1980s টাইমত আমেৰিকাত ফাৰ্ষ্ট ৰিফাইন চুগাৰৰ প্ৰডাকশ্যন আৰম্ভ হৈছিল। আৰু মানুহে যাতে ৰিফাইন চুগাৰ কনজামশ্যন বেছিকৈ কৰে, সেইকাৰণে চুগাৰ ইণ্ডাষ্ট্ৰীবোৰে US গভৰ্ণমেণ্টৰ লগত মিলি এটা ডিল কৰিছিল আৰু ৰিফাইন চুগাৰক প্ৰমোট কৰা ষ্টাৰ্ট কৰিছিল। আৰু তাৰ বিপৰীতে চুগাৰক ডিফেম কৰা ষ্টাৰ্ট কৰিছিল। কাৰণ যিটো চুগাৰ হয় সেইটো চিপ হয় আৰু নিউট্ৰিচিয়াছ হয়। আৰু তাৰ বিপৰীতে যিটো ৰিফাইন চুগাৰ হয় সেইটো 0% নিউট্ৰিশ্যন থাকে আৰু দামো বেছি হয়। আৰু সেইটোৱে কনজিউমাৰক একো বেনিফিট নিদিয়ে, বাট চুগাৰ ইণ্ডাষ্ট্ৰীয়ে তাৰ পৰা হিউজ প্ৰফিট আৰ্ণ কৰিছিল। আৰু সেইকাৰণে চুগাৰ মাফিয়াবোৰে চুগাৰক ডিফেম কৰা ষ্টাৰ্ট কৰিছিল। আৰু এনেকুৱা কেম্পেইন চলোৱা হৈছিল, তাত কোৱা হৈছিল যে চুগাৰ মানুহৰ হেল্থৰ বাবে বহুত বেয়া। আৰু আনকি এইটো কোৱা হৈছিল যে চুগাৰত পোকা পোৱা হয়। আৰু তেনেকেই ৰিফাইন চুগাৰৰ কনজামশ্যন অভাৰ দ্য 50 years আজি 3 টাইমছ বাঢ়ি গৈছে। আৰু এইটোৱে ৰিজন যে আজি হাৰ্ট ডিজিজৰ পৰা লৈ কেঞ্চাৰ, ডায়েবেটিছৰ দৰে ক্ৰনিক আৰু নন কিউমেনেবল বেমাৰবোৰ বাঢ়ি গৈ আছে।